নমস্কাৰ, মই গীতাৰ্থ। ভাবকচোন যদি মই আপোনালোকক কওঁ যে ভাৰতৰ এনে এখন মন্দিৰ আছে য'ত বতাহ এফালে বয় কিন্তু পতাকাখন উৰে আনফালে। বিশ্বাস নহয়, সঁচা কথা। কিন্তু এইখনেই হৈছে পুৰীত জগন্নাথ মন্দিৰৰ ৰহস্য। ইয়াৰ ওপৰত থকা সুদৰ্শন চক্ৰটো আপুনি যিকোনো দিশৰ পৰাই চালে যেন আপোনাৰ ফালে চাই থাকে। আৰু ইয়াত আছে আন এটা আচৰিত ঘটনা। মন্দিৰৰ বাহিৰত সাগৰৰ স্পষ্টকৈ শব্দ শুনা যায়, কিন্তু ভিতৰত সোমোৱাৰ লগে লগে অৰ্থাৎ মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে এই শব্দ যেন হঠাতে নোহোৱা হৈ যায়। আৰু আটাইতকৈ ডাঙৰ আশ্চৰ্যজনক কথাটো হৈছে যে প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ বাবে ইয়াত মহাপ্ৰসাদ বনোৱা হয়। আৰু সেই মহাপ্ৰসাদ কেতিয়াও শেষ নহয়, অৰ্থাৎ সেই মহাপ্ৰসাদ কেতিয়াও কম নপৰে বুলি কোৱা হয়। সেয়েহে জগন্নাথ মন্দিৰ কেৱল এটা মন্দিৰ নহয়, ই হৈছে বিশ্বাস, ইতিহাস আৰু ৰহস্যৰে ভৰা এক আশ্চৰ্য জগত। জয় জগন্নাথ। আৰু এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু কমেণ্টত সকলোৱে জয় জগন্নাথ বুলি এটা কমেণ্ট কৰি দিব। পুনৰ লগ পাম এনেকুৱা এটা নতুন ভক্তিমূলক ভিডিঅ'ত।